বিকাশ চেত্ৰী মানে বিকাশ চেত্ৰীৰ কথা কৈ মোক মাথাটো বেয়া কৰি দিছে মানে কমেণ্টত খালি বিকাশ চেত্ৰী মোক কৈছে মই এদিনাখন আপোনালোকে চাব এদিনাখন মই ভিডিঅ' এটা বনালোঁ থাম্বনেইলখন অকণমান বেয়াকৈ আছিলে বিকাশ চেত্ৰী হেই গাইজ আশা কৰোঁ তোমালোক সকলো ভালে আছা যিসকলে সম্পূৰ্ণ ঘটনাটো নাজানে তেওঁলোকক কৈ যে ৰিচেণ্টলি মিষ্টাৰ JSBয়ে এটা ভিডিঅ' বনায় য'ত তেওঁ বিকাশ চেত্ৰীয়ে যে নতুনকৈ গাড়ী লৈছে তাৰ বিষয়ে আলোচনা কৰে আৰু লগতে কয় যে নতুনকৈ উঠি অহা ইউটিউবাৰবোৰে যদি কষ্ট কৰে তেতিয়াহ'লে তেওঁলোকক একদিন তেনেদৰে সফল হ'ব পাৰিব কিন্তু তাৰ পিছতো তেখেতক গোটেই ভিডিঅ'টোতে কমেণ্ট ছেকশ্যনত সমালোচনা কৰা হয় আৰু তাৰ কাৰণটো হৈছে এই থাম্বনেইলটো कौन है ये लोग कहां से आते हैं মানে কি ক'ম এতিয়া মটিভেট কৰিব গ'লেও এনেকুৱা থাম্বনেইল বনালেতো মানুহে গালি পাৰিবই আৰু মটিভেট কৰাৰ নামত এনেকৈ কোনে থাম্বনেইল বনায় নিজে থাম্বনেইল বনালে ভাল আৰু ৰষ্টাৰবোৰে ইয়াৰ পৰা থাম্বনেইল বনাই ভিডিঅ' বনালে সেয়া হৈছে ক্লিক বেট আৰু অকল এইজনেই নহয় আমাৰ এইজন দাদায়ো ৰিচেণ্টলি বিকাশ চেত্ৰীৰ ওপৰত গাড়ী কিনাক লৈ এটা ডেডিকেটেড ভিডিঅ' বনায় কিন্তু ভিডিঅ'টোৰ থাম্বনেইল কি জানেনে এয়া বেলেগ একো নহয় আচলতে ক'ব গ'লে হৈছে ক্লিক বেট আৰু ৰিয়েলিষ্টিক অসমৰ মই এটা কথাই বুজি নাপাওঁ তাৰ অভাৰঅল কণ্টেণ্ট সদায় ভালেই থাকে কিন্তু কেতিয়াবা কিবা হয় জানো ইয়াৰ ভিউচৰ আশাতে নে কি কাৰণত বুজি নাপাওঁ মুঠতে উল্টা পুল্টা থাম্বনেইল বনায় আৰু গালি খাই মৰে মানুহৰ আৰু থাম্বনেইলৰ কিস্সা ইয়াতে শেষ হৈ যোৱা নাই আমাৰ এইজন মহান মিষ্টাৰ JSBয়ে আনকি ৰিভেঞ্জ ল'বৰ কাৰণে থাম্বনেইলত নগা ৰষ্টাৰবাৰ ভণ্টিকো এবাৰ ব্যৱহাৰ কৰি থৈছে মানে চাওক কণ্ট্ৰভাৰ্চি কৰি ভিউজ লোৱাৰ নামত মানুহে কিমান তললৈ নামিব পাৰে এতিয়া ই প্ৰায়ে কৈ থাকে যে মই মানুহক বেয়াখিনি দেখাওঁ সেয়ে মানুহে মোৰ বেয়াটো দেখা পায় ভাই চা ছ'চিয়েল মিডিয়াত ইমানো বেয়াকৈ নেদেখাবি যে কেতিয়াবা জেলৰ ভাত খাবলগীয়া হয় ঠিক আছে আপোনাক কোনোবাই পাৰ্চনেলি ইউটিউবত এটেক কৰিছে আপুনিও তেখেতক পাৰ্চনেলি ৰিপ্লাই দিয়ক বা ফোন কল কৰি কিনে শ্বৰ্ট আউট কৰক কিবা বেলেগ পন্থা লওক কিন্তু ফেমিলি মেম্বাৰক মাজত আমাৰ কি প্ৰয়োজন মানিছোঁ নগা ৰস্তাৰ বাবে বেয়া থাম্বনেইল ইউজ কৰে কিন্তু সেই বুলি যে আপুনিও চেম তেনেকুৱাই কৰিব কিবা যুক্তি আছেনে আৰু ইয়াতে অডিয়েঞ্চৰো এটা ভুল আছে যে এইবোৰ কণ্টেণ্টত মানুহে বেছিকৈ ভিউ দি থাকে গতিকে ক্ৰিয়েটাৰবোৰে লাই পায় ইন ফিউচাৰ এনেকুৱা কণ্টেণ্ট প্ৰডিউচ কৰি থাকিবলৈ এই গোটেইখিনি টপিকৰ ওপৰত আপোনাৰ মন্তব্য কি আপুনি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি কিনে জনাব আৰু যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব কাৰণ ছাবস্ক্ৰাইব কৰিলেহে ইন ফিউচাৰ ভিডিঅ' বনোৱা সাহস পাম আৰু নহ'লেতো কি ক'ম আৰু কৈ লাভে নাই চ' আজিলৈকে মানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টাটা বাই বাই